দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত ৰাজ্যৰ শিক্ষক সমাজলৈ কেইবাটাও সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ সৰ্বশিক্ষা অধীনৰ টেট শিক্ষকৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। আজিৰ এই তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ সৰ্বশিক্ষা অভিযানৰ অধীনত আৰু ষ্টেট পুলৰ অধীনত কাম কৰা সমস্ত টেট শিক্ষকৰ চাকৰি অতি কম দিনৰ ভিতৰতে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি, চৰকাৰী খণ্ডত নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি মই অসমৰ ৰাইজলৈ আগবঢ়াইছোঁ। ৰাজ্যৰ হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰিও শীঘ্ৰেই নিয়মীয়াকৰণ কৰা হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হাইস্কুলত কাম কৰি থকা কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ চাকৰিও আমি নিয়মীয়াকৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা খুব কম দিনৰ ভিতৰতে গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিও মই এই মঞ্চতে থিয় হৈ আগবঢ়াইছোঁ।